তোমাৰ এক্সো নাই? নাই, এক্স তো ABCD আছে। আচ্ছা, তোমাৰ এক্সক কিবা মেছেজ দিব বিচাৰিবা নেকি? এক্সক এইটোৱে মেছেজ দিব বিচাৰিম, মই বহুত কেইটা এক্স আছে, কোনটো কেতিয়া মেছেজ দিম। লাষ্ট একজনীৰ নাম কি আছিলে? লাষ্ট একজনী নাম নকওঁ, মই নাম ক'লে ঘৰত যায় মাৰ পৰিব। যি ক'ম আৰু এক্সে যদি ঘূৰি আহে তেতিয়াহ'লে মই ৰাখিম। তোমালোকৰ ব্ৰেকআপ কিয় হ'ল? কৈ দিয়া ৰিজনটো। ব্ৰেকআপ টকা চাইছিলে তাই বেলেগ ল'ৰাৰ। এক বছৰত কেইটা দিন থাকে? এক বছৰত 365। আচ্ছা, আৰু ইণ্ডিয়াৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন আছিলে? ইণ্ডিয়াৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট মনত নাই। আমাৰ ছিজন কেইটা হয়? ছিজন মানে 4টা। কি হয়? কি মনত নাই। ইণ্ডিয়াৰ কেপিটেল? ইণ্ডিয়াৰ কেপিটেলটো নাজানো, একচুৱেলি মই ক্লাছ 12লৈকে পঢ়িছোঁ, সেইকাৰণে ইমান নাজানো। আচ্ছা, ক্লাছ 2লৈ পঢ়িছা। গান্ধী জয়ন্তী কেতিয়া পালন কৰা হয়? 2 অক্টোবৰ। তোমাৰতো বহুতজনী এক্স আছিল, তুমি নিজে কৈছা। কোনজনী এক্স ঘূৰি আহিলে তুমি আকৌ ৰিলেশ্যনশ্বিপত থাকিব বিচাৰা? মোৰ ঘৰৰ ওচৰত এজনী আছে, তাই যদি আহে আহিম। তাইক তুমি সঁচাকৈ ভাল পাইছিলা? ভাল পাওঁ তাইক মই, তাইৰ কাৰণে পগলা মই। ব্ৰেকআপ কি হ'ল তোমালোকৰ? ব্ৰেকআপ, তাই ৰেষ্টুৰেণ্ট ভাল পায়, তাই ৰেষ্টুৰেণ্টত খাই ভাল পায়, মই লৈ নাযাওঁ ৰেষ্টুৰেণ্টত, মই অকল আমাৰ গলিবিলাকতে ঘূৰি ফুৰোঁ। আচ্ছা আচ্ছা, তাৰমানে তুমি এতিয়াও তাইক মিছ কৰা? বহুত মিছ কৰোঁ। তোমাৰ গাৰ্লফ্ৰেণ্ড আছে? নাই। স্কুলত কোনো ছোৱালী ভাল নালাগে? নাই। যোৱা নাই তুমি? যাওঁ। স্কুল? গান্ধীনগৰ মজলীয়া বিদ্যালয়। কোনোবা এনেকুৱা ছোৱালী আছে নি যাক তুমি লাইক কৰা? নাই। কোনো ছোৱালীকে নকৰা? সঁচা কথা কোৱা। নাই, মই নকৰোঁ। মই নিজে। তোমাৰ এক্সো নাই? নাই, এক্স তো ABCD আছে। आपका एक्स है? नहीं, अभी तक नहीं है। बॉयफ्रेंड? नॉट येट। नहीं है। आप ऐसा मतलब कोई मतलब आपका कोई क्रश वगैरह? अभी तक नहीं है। तुम्हारा गर्लफ्रेंड আছে? মোৰ গাৰ্লফ্ৰেণ্ড তো এতিয়া আছে আছে। আৰু এক্স? এক্স আছে। কেইজনী আছিলে এক্স? এক্স 4-5টা আছিলে। মিছ কৰা নাই এতিয়া তুমি তোমাৰ এক্সক? অঁ। কোনজনী এক্সক বেছি ভাল পাইছিলা? নাম ক'ব লাগে? নাম তোমাৰ ইচ্ছা, তুমি ক'বও পাৰা নক'বও পাৰা। মোৰ যোনটো ফাৰ্ষ্ট লাভ যোনটো, সেইটো মিছ কৰা তাইক? এতিয়াও মানে মৰাৰ আগলৈ মিছ কৰিম মানে। তুমি নিজৰ এক্সক কিবা মেছেজ দিব বিচাৰিবা নেকি? একো মেছেজ নিদিওঁ, বাছ ই খোজ থাকক। থকাটো আছিলে। নিজৰ কিবা এক্সক মেছেজ দিব বিচাৰিছা নেকি? নাই, এতিয়া মই একো মেছেজ দিব বিচৰা নাই। কিবা এটা কৈ দিয়া এক্সৰ কাৰণে। মানে এতিয়া সি যেনেকৈ আছে, যাৰ লগত আছে ভালদৰে থাকক আৰু। সি মোক